নমস্কাৰ বন্ধুসকল। ৰাহু মহাদশাৰ ক্ষেত্ৰত মন কৰিবলগীয়া কিছুমান কথা আমি আজি আপোনালোকক ক'ব বিচাৰিছোঁ। যিবিলাক মানুহৰ জন্মকুণ্ডলীত ৰাহু খুব বেয়া হৈ থাকে সেইবিলাক মানুহ কি হৈ থাকে, খুব মানসিক অশান্তিত ভুগি থাকে। তেওঁলোকৰ যথেষ্ট প্ৰকাৰে মানসিক অশান্তিত আক্ৰান্ত হোৱা দেখা পোৱা যায়। আৰু কোনোবাই কিবা যদি সৰুকৈ কথা কিছুমান কৈ দিয়ে সেইটো কথা আৱেগিক হৈ যায় আৰু অতিকৈ আৱেগিক হৈ পেলাই সেইবিলাক কথাকে ভাবি থাকে। এই মানুহজনে মোৰ কথা এনেকৈ কিয় ক'লে, এইটো কথা ক'ব নালাগিছিলে, এইবিলাক কথা ভাবি ভাবি তেওঁলোকৰ ৰাতি হয়তো টোপনিও নাহিব পাৰে। এনেকুৱা কিছুমান মানুহ আমি দেখিবলৈ পাইছোঁ। যথেষ্ট প্ৰকাৰে মানসিক অশান্তি কিছুমান হৈ থাকে, সৰু সৰু কথাবিলাক গাত লৈ লয় আৰু সেইবিলাকে ভাবি 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 যথেষ্ট প্ৰকাৰে মানসিক অশান্তি কিছুমান তেওঁলোকৰ সৃষ্টি হোৱা দেখা যায়। আৰু ৰাহুৱে কি কৰে, অলিক কল্পনা কিছুমান সৃষ্টি কৰে। মনত অলিক কল্পনা দেখাই থাকে, মই আজি অমুক কৰিম তমুক কৰিম, কাইলৈ আকৌ সেই ডিচিশ্যনবিলাক তেওঁলোকৰ সিদ্ধান্তবিলাক খুব সলনি হৈ থাকে। আজি যিটো কাম কৰিম বুলি ল'ব, হয়তো এসপ্তাহ পিছত সেইটো আকৌ চেঞ্জ হৈ যাব পাৰে। তেনেকুৱা ধৰণৰ কিছুমান ৰাহুৱে চেঞ্জ কৰাই থাকে। মনৰ যিবিলাক সিদ্ধান্ত আছে সেই সিদ্ধান্তবিলাক খেলিমেলি হৈ থাকে। সিদ্ধান্ত খেলিমেলি হৈ থাকিলে নিজৰ কৰ্মক্ষেত্ৰত সিদ্ধান্ত খেলিমেলি লাগিব। আৰু অলিক কল্পনা দেখুওৱাৰ লগতে ৰাহুৱে খুব এলাহ সৃষ্টি কৰি থাকে। আজি কামটো কাইলৈ কৰিম, কাইলৈ কামটো পৰহিলৈ কৰিম। যেতিয়া মানুহে এই মানুহৰ এলাহবিলাক থাকিব, সেই এলাহত পৰি পেলাই কোনো কাম তেওঁলোকৰ সফল নহ'ব। এলাহত পৰিলে কেতিয়াও নিজৰ যিবিলাক সিদ্ধান্ত থাকে সেইবিলাক সেই দিশটোত তেওঁলোকৰ সফল হ'ব নোৱাৰে। যিটো কাম কৰিম বুলি ভাবে সেইটো কাম কৰিবই পাব লাগে, তেতিয়া সেইটো কামত সফলতা নিশ্চয় আহে। কিন্তু ৰাহুৱে কি কৰে, এলাহ কিছুমান সৃষ্টি কৰি থাকিব। আজি কামটো কাইলৈ কৰিম, কাইলৈ কামটো পৰহিলৈ কৰিম। এইবিলাকত পৰি থাকোঁতেই তেওঁলোকৰ যিবিলাক হ'বলগীয়া কাম থাকে সেইবিলাকত বাধা লাগি যায়। আৰু ৰাহুৱে এইবিলাকৰ উপৰিও আৰু কিছুমান যে আপোনালোকে দেখা পায় যে কিছুমান আত্মহত্যা কৰা কেছ, যিবিলাক মানুহ বহুত আত্মহত্যা কৰি দিয়ে, সৰু সৰু কথা হজম কৰিব নোৱাৰি পেলাই ইমান অভাৰ মেণ্টেল টেনশ্যন বাঢ়ি যায়, তেওঁলোকৰ কেতিয়াবা আত্মহত্যাৰ পথ বাছি লয়। সেইবিলাকো ৰাহুৰ কাৰণেই হয়। ৰাহু যেতিয়া মানুহৰ বেয়া হৈ যাব, চন্দ্ৰৰ লগত যেতিয়া মিলিত হৈ যাব, তেতিয়া গ্ৰহণযোগ হ'ব। মানুহৰ যিবিলাক মানসিক স্থিতি আছে সেইটো আৰু বেয়ালৈ লৈ গুচি যায় এনেকুৱা পৰিস্থিতিত, যাৰ ফলত তেওঁলোকে আত্মহত্যাৰ পথ বাছি লোৱা দেখিবলৈ পোৱা যায়। গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে। আৰু ইয়াৰ উপৰিও এংজাইটি সমস্যা, যিবিলাক মানুহ অতিকৈ ভয় খাই থাকে, মানুহৰ লগত কথা পাতিবলৈ ভয় কৰে, সেইবিলাক মানুহৰ ক্ষেত্ৰতো ৰাহু কিন্তু বহুত বেয়া হৈ থাকে। বহুতখিনি ৰাহু তেতিয়া বেয়া হৈ থাকিব আৰু সেইবিলাক মানুহে তেতিয়া এংজাইটি সমস্যাত ভুগি থাকে। এতিয়া এনেকুৱা ধৰণৰ সমস্যা বহুতেই দেখিবলৈ পোৱা যায়। আৰু কিছু কথা আছে, যিবিলাক মানুহৰ ৰাহু বেয়া থাকিব জানিব, সি ঘৰৰ ভিতৰত থাকিলে তাৰ মাথাটো গৰম হৈ থাকে আৰু ঘৰৰ পৰা বাহিৰত ওলাই যোৱাৰ লগে লগে খুব ভাল লাগে, মনবিলাক চঞ্চল হৈ থাকিব, সিদ্ধান্তবিলাক লওঁতে খেলিমেলি হোৱা, এনেকুৱা ধৰণৰ বহুত কথা আছে। এতিয়া আহোঁ প্ৰতিকাৰবিলাকলৈ। ৰাহুৰ মেইন কথা হৈছে, আৰু ইয়াক ঠিক যিখিনি খেলিমেলি লগোৱা কাম, গতিকে ইয়াক ঠিক কৰিবলৈ হ'লে নিজৰ মনটো স্থিৰ কৰিব লাগিব। স্থিৰ কৰিবলৈ হ'লে সদায় মেডিটেশ্যন কৰাটো কৰিব লাগে। ৰাতিপুৱা সদায় সোনকালে উঠা, গা পা ধুই পেলাই সূৰ্য প্ৰণাম কৰা, সেইটো সোনকালে কৰিব লাগে, তেতিয়া আপোনাৰ খুব ভাল হয়। আৰু মহামৃত্যুঞ্জয় যিটো মন্ত্ৰ আছে ৰেগুলাৰ 21 বাৰকৈ জপ কৰিব লাগে। খোৱা উঠা টাইম টেবুলবিলাক মেইনটেইন কৰিব লাগে। যিহেতু ৰাহুৰ কাৰণে পেটৰ বিষ, মূৰৰ বিষৰ লগত জড়িত প্ৰব্লেম কিছুমানো দেখা দি থাকে, যিহেতু গেছ কনষ্টিপেশ্যনৰ লগত জড়িত প্ৰব্লেম হৈ থাকিব পাৰে। আৰু এইবিলাক ঠিক কৰিবলৈ হ'লে ৰানিং কৰাটো ইম্পৰ্টেণ্ট। যদিতো আপুনি নিজৰ মনটো সুস্থ কৰি ৰাখিব বিচাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে, তেনেহ'লে আপোনালোকে ৰানিং কৰা আৰম্ভ কৰক। ডেইলি 3-4 কিলোমিটাৰ আপোনালোকে ৰানিং কৰক। আপোনাৰ যদি ৰাতি টোপনি নোহোৱা সমস্যা হৈ গৈছে অভাৰ টেনশ্যনৰ কাৰণে, তেনেহ'লে আবেলি টাইমটোত আপোনালোকে ৰানিং কৰক 3-4 কিলোমিটাৰ। এইবিলাক পানী বেছি খাওক, আপোনালোকৰ এই সমস্যা ঠিক হৈ যাব। এংজাইটি যদি প্ৰব্লেম আছে সেইবিলাকো ঠিক হৈ যাব। আৰু প্ৰতি শনিবাৰে যদি পাৰে সন্ধিয়া সময়ত আশত গছৰ তলত এগছিকৈ চাকি জ্বলাব আৰু কেইটামান ক'লা তিল লৈ ঘড়ীকেইটাৰ বিপৰীত দিশত মূৰৰ ওপৰত 7 বাৰ ঘূৰাই সন্ধিয়া আশত গছৰ তলত ছটিয়াই দিব। এইটো কাম কৰিব, বহুত ভাল ৰিজাল্ট পাব। আৰু সদায় যদি পাৰে বজৰং বাণ, হনুমান চলিচাতে থাকে বজৰং বাণ, ৰাহু দশা চলা মানুহে সদায় বজৰং বাণ পাঠ কৰিব লাগে, বহুত ভাল ৰিজাল্ট পাব। যিবিলাক মানুহৰ কনফিডেঞ্চ পাৱাৰ খুব কম, কথা ক'বলৈ ভয় কৰে, এংজাইটি প্ৰব্লেম আছে, তেওঁলোকে যদি বজৰং বাণ পাঠ কৰে নহয়, সাহস, শক্তি, আত্মবিশ্বাস প্ৰচুৰ পৰিমাণে আহিব। আৰু ৰাহুৰ যিমানখিনি নিগেটিভিটি আছে সেইবিলাক সম্পূৰ্ণৰূপে নোহোৱা কৰিব। এইটো আপোনালোকে বজৰং বাণ সুন্দৰকৈ পাঠ কৰিব পাৰে। ইয়াৰ উপৰি গ্ৰহৰত্নৰ কথালৈ আহোঁ। গ্ৰহৰত্নৰ ক্ষেত্ৰত আছে গৰমেট ষ্ট'ন, যিবিলাক হয়, এইটো এনেকুৱা ষ্ট'নবিলাক চাব পাৰে, এইবিলাক গৰমেট ষ্ট'ন বুলি কোৱা হয়। এইবিলাক ষ্ট'ন পিন্ধিলেও বহুতখিনি আৰাম পোৱা যায়, 50-60% বেলেঞ্চত লৈ আহে। কিন্তু এই ষ্ট'নবিলাক
ঘপককৈ পিন্ধিব নালাগে। ৰাহু মহাদশা চলিছে বুলি গম পাই ঘপককৈ এইবিলাক ষ্ট'ন পিন্ধিব নালাগে। নিজৰ জন্মকুণ্ডলীখন বিচাৰ কৰি ল'ব লাগে। যদিহে ষ্ট'নটোৱে আপোনাক ছাপোৰ্ট কৰে তেতিয়াহে আপোনালোকে পিন্ধিব। এনেই এইবিলাক ষ্ট'ন পিন্ধি দিলে আপোনাৰ মূৰ ঘূৰাই থাকিব আৰু সমস্যাবিলাক বেছিকৈ বঢ়াৰ সম্ভাৱনা থাকিব। গতিকে সকলোবিলাক ভালে থাকক, চিন্তা নকৰিব। ৰাহু দশা চলিছে বুলি আপোনালোকে খুব ডিপ্ৰেশ্যনত নাযাব, সকলোবিলাক ঠিক হ'ব। নিজৰ ৰুলছ ৰেগুলেশ্যনবিলাক ফ'ল' কৰক, ডিচিপ্লিন মেইনটেইন কৰক লাইফটো, সেইবিলাক সকলোবিলাক ঠিক হৈ যাব। এলাহবিলাক ত্যাগ কৰক আৰু নিজৰ কৰ্মৰ ওপৰত ধ্যান দিয়ক। ৰানিং স্পেচিয়েল সদায় ৰেগুলাৰ কৰিব। আপোনালোকে চাব ৰাহু কেতুৰ যিমানখিনি সমস্যা আছে সেইবিলাক চব ঠিক হ'ব। এলাহবিলাক এৰা দিব। গেছ কনষ্টিপেশ্যনৰ লগত জড়িত প্ৰব্লেম ঠিক হ'ব। পেটৰ বিষ মূৰৰ বিষৰ লগত জড়িত প্ৰব্লেম তেতিয়াও ঠিক হৈ যাব। আৰু ডিপ্ৰেশ্যনবিলাক আপোনালোকে যেতিয়া ৰানিং কৰা আৰম্ভ কৰিব ডিপ্ৰেশ্যনবিলাক অলৰেডি কমি আহিব, গম পাইছে নহয়? গতিকে এইখিনি কাম কৰক, আপোনালোকক খুব ভাল হ'ব। মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি দিব আৰু মাজে সময়ে শিৱ মন্দিৰ দৰ্শন কৰি থাকিব, বহুত ভাল ৰিজাল্ট পাব। ধন্যবাদ।